নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ ওপৰত এতিয়া আলোচনা কৰিবলৈ ওলাইছোঁ। যিসকলে 2025 চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে আমি বিজ্ঞান বিষয়ৰ কিছু সম্যক আলোচনা কৰিবলৈ মন কৰিছোঁ। সেবাই ইতিমধ্যে নতুন গাইডলাইন প্ৰকাশ কৰিছে। এই গাইডলাইন অনুসৰি গণিত আৰু বিজ্ঞান বিষয়টোৰ কিছু পদ্ধতি, কিছু পেটাৰ্ণ, কুৱেশ্যনৰ পেটাৰ্ণ সাল সলনি কৰা বুলি ইতিমধ্যে তোমালোকে গম পাইছে। আগতে কিছু বছৰ আগৰ কুৱেশ্যন পেপাৰ বা কিতাপত থকা অনুশীলনীৰ প্ৰশ্নবিলাক চালেই হৈ গৈছিল, কিন্তু নতুন গাইডলাইন অনুসৰি পদ্ধতিটো সম্পূৰ্ণ সলনি হৈছে। এতিয়া কনচেপ্ট বেছত অৰ্থাৎ ধাৰণা ভিত্তিক, অৰ্থাৎ আমি গোটেই বিষয়টো বুজি পাব লাগিব আৰু কুৱেশ্যনবিলাক ডাইৰেক্ট নাহে, অৰ্থাৎ যিবিলাক আমাৰ পাঠত আছে, অনুশীলনীত আছে, সেইবিলাকৰ পৰা প্ৰত্যক্ষভাৱে কুৱেশ্যন নাহে বুলি সেবাৰ গাইডলাইনৰ এইবাৰ স্পষ্টকৈ উল্লেখ কৰা আছে। গতিকে আমি বিষয়বস্তুৰ ওপৰত এটা ধাৰণা কৰিবই লাগিব। বিশেষকৈ বিজ্ঞান বিষয়টোত এটা বিশাল বিষয়। এই বিষয়টো আচলতে এটা ধাৰণা কৰি ল'ব লাগিব। মুখস্থ কৰিলে কিন্তু এইবাৰ পাছ কৰিব হয়তো পাৰিব, কিন্তু বেছি নম্বৰ আশা কৰিব নোৱাৰিব। ইতিমধ্যে সেবাই এই বিষয়ত কিতাপ এখন আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক ট্ৰেইনিঙৰ ব্যৱস্থা কৰি এই গোটেই বিষয়বিলাক বুজাই দিছে। গতিকে তোমালোকে ছাৰসকলৰ লগত ভালদৰে আলোচনা কৰিলে এই বিষয়বিলাক ভালকৈ বুজি পাবা। এতিয়া মই আমাৰ প্ৰথম চেপ্টাৰটো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এই বিষয়টোৰ ওপৰত কিছু আলোচনা কৰিম আজি। মই ডাইৰেক্ট প্ৰশ্ন উত্তৰ নিদিওঁ, মাত্ৰ বিষয়বিলাক কেনেকুৱা ধৰণে হ'ব পাৰে এই বিষয়ে আমি অলপ আলোচনা কৰিম। মনত ৰাখিবা, এইবাৰ প্ৰশ্ন কেতিয়াও কমন নপৰে, কিন্তু উত্তৰখিনি কমন পৰিব। এইটো কি ধৰণৰ কথা মই বুজাই দিম পৰ্যায়ক্ৰমে। এতিয়া আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ যিটো আছে তাক আমি 8টা কেটেগৰীত ভাগ কৰি লৈছোঁ। প্ৰথম যদি আমি চাওঁ পদাৰ্থৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন, তাৰ ওপৰত আমাৰ যদি ধাৰণা থাকে তেতিয়াহ'লে কথা নাই, আমি যিকোনো প্ৰশ্নৰে সন্মুখীন হ'ব পাৰিম। 2 নম্বৰটো হ'ব ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ওপৰত। 3 নম্বৰ পইণ্টটো হ'ব ৰাসায়নিক সমীকৰণৰ লিখাৰ যিটো কৌশল। 4 নম্বৰটো হ'ব ৰাসায়নিক বিক্ৰিয়াৰ এটা সন্তুলিত কৰিবলৈ যে আমাৰ নৱম শ্ৰেণীত যিটো ঘৰৰ নিত্যতা সূত্ৰ আছিল সেইটো কেনেধৰণে প্ৰয়োগ হয় তাৰ ওপৰত। 5 নম্বৰটো হ'ব ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়াৰ কেইবা প্ৰকাৰৰ আছে: সংযোজন, বিযোজন, অপহৰণ বা প্ৰতিস্থাপন আৰু দ্বি অপহৰণ। এইখিনি আমি জানিব লাগিব। আৰু 6 নম্বৰটো হ'ল জাৰণ আৰু বিজাৰণ, অক্সিজেনৰ যিটো কম বেছি হয় সেইটোৰ ওপৰত। অক্সিজেন লোৱা আৰু এৰাৰ মাজত যি ধৰণৰ হয় সেইটো জাৰণ আৰু বিজাৰণ বুলি কয়। 7 নম্বৰটো আছে যে আমাৰ চৌপাশৰ লৌ, তাম, ৰূপেৰে তৈয়াৰী বস্তুবিলাকৰ ক্ষয়ভৱনৰ বাবে হোৱা ৰঙৰ যিটো পৰিৱৰ্তন, সেই পৰ্যবেক্ষণৰ ওপৰত প্ৰশ্ন থাকিব। আৰু শেষত 8 নম্বৰটো হ'ব আমাৰ যিটো খাদ্যদ্ৰব্যৰ যিটো আমাৰ সময়ৰ লগে লগে গন্ধৰ, ৰঙৰ আৰু সোৱাদৰ পৰিৱৰ্তন হয়, আৰু এই গোটেই সোৱাদৰ পৰিৱৰ্তন বা গন্ধৰ আৰু ৰঙৰ পৰিৱৰ্তনৰ লগত যে জাৰণ প্ৰক্ৰিয়াটো জড়িত আছে সেই বিষয়ে আলোচনা। গতিকে আমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ এই যি মই 8টা বিষয় ক'লোঁ, সেই 8টা বিষয় যদি তোমালোকে খৰচি মাৰি আলোচনা কৰা তেতিয়াহ'লে তাত আৰু বিশেষ অসুবিধা নাথাকে। কিন্তু মনত ৰাখিবা, তোমালোকে কেইটা প্ৰশ্ন মুখস্থ কৰিছা তাৰ ওপৰত নিৰ্ভৰশীল নহয়, কিন্তু এনেকুৱা ধৰণে যদি কেটেগৰী ৱাইজ আমি ভাগ কৰি লওঁ, তাৰ ওপৰত কেনেধৰণৰ প্ৰশ্ন হ'ব সেই বিষয়ে যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক বহুত উপকৃত হ'বা। এতিয়া মই তোমালোকক পৰ্যায়ক্ৰমে এই যে 8টা পইণ্টৰ কথা ক'লোঁ, সেই 8টা পইণ্টৰ প্ৰত্যেকটোৰ ওপৰতে মই অতি কমেও 2-3টা প্ৰশ্ন কেনেধৰণে হ'ব
সেই বিষয়ে মই পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে সুধিব লগা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰা আৰু মই যিমান দূৰ পাৰোঁ সেইবিলাকৰ সমাধান কৰি দিবলৈ আৰু বুজাই দিবলৈ যত্ন কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। পৰৱৰ্তী ভিডিঅ'ত মই প্ৰশ্ন কিছু আলোচনা কৰিম। কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে, প্ৰশ্নটো কেনেকৈ উপস্থাপন কৰিব, এই বিষয়বিলাক মই পুংখানুপুংখকৈ আলোচনা কৰিম। তোমালোকে যদি সঁহাৰি দিয়া তেতিয়াহ'লে মই এই বিষয়ে প্ৰত্যেকটো চেপ্টাৰৰে কেনেকুৱা ধৰণে প্ৰশ্ন আহিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ লিখিব লাগিব, কেনেকৈ মনত ৰাখিব লাগিব, এই গোটেইবিলাক বিষয়ে জনাবলৈ যত্ন কৰিম। কেৱল তোমালোকে প্ৰশ্ন সুধি থাকিবা। তোমালোকে কিবা বুজি নাপালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। মই সেইবোৰ ধুনীয়াকৈ বুজাবলৈ যত্ন কৰিম। ধন্যবাদ।